एक बार जो मैंने कमिटमेंट कर दी उसके बाद तो मैं अपने आप की भी नहीं सुनता। I will clean this city. এইবাৰ এই কোভিড পৰিস্থিতিত নতুনকৈ ৰিলিজ হ'ব লগা সলমান খান আৰু দিশা পাটনিৰ ৰাধে। অভিনেতা সলমান খানে তেওঁৰ নিজৰ জন্মদিনত অনুৰাগীসকলক জনাইছিল যে এইবাৰ ঈদৰ দিনাই অৰ্থাৎ 13 মেত মুক্তি পাব পাৰে সকলোৱে অতি আগ্ৰহেৰে বাট চাই থকা মহাময়ী অভিনেতা সলমান খান আৰু দিশা পাটনিৰ ৰাধে। এই চিনেমাখনত বহুত গুৰুত্বপূৰ্ণ চৰিত্ৰত অংশগ্ৰহণ কৰিছে জেকি শ্ৰফ আৰু ৰণদীপ হুডায়ো। ইয়াৰ মুঠ সময় আছিল 110 মিনিট। প্ৰথম অৱস্থাতে এই ছবিৰ মুঠ কালেকশ্যন প্ৰায় 183 কোটি আৰু প্ৰথম দিনাই 4.2 মিলিয়ন ভিউজেৰে বিশ্ব ৰেকৰ্ড গঢ়িছে ৰাধে। ইয়াৰ ডিৰেক্টৰ আছিল প্ৰভুদেৱ, সুৰকাৰ হৈছে হিমেশ ৰেশমিয়া, দেৱী প্ৰসাদ আৰু সাজিদ আজিজ, এডিট কৰিছিল ৰিতেশ সানি। সদৌ শেষত ভিডিঅ'টো ভাল পালে এবাৰ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।